हेलो फ्रेंड्स आपलोग MPS मिक्स चैनल स्वागतम जनाइছো আজি মই এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো মই আগতে বনাইছো কিন্তু ভাবিছো আপোনালোকৰ মাজত লৈ বা শেয়াৰ কৰি দিমছো সেইটো হৈছে নাৰিকল গাখীৰৰ সৈতে বনোৱা মাছৰ জোল আগতে বনাইছো কিন্তু এবাৰ আপোনালোকৰ মাজত শেয়াৰ কৰিছো বলকচোন যে আমি ৰেচিপিটোৰ মাজলৈ যদি ভাল লাগে লাইক কৰিব কেনেকুৱা লাগে জনাবচোন বলক এতিয়া যাও আজি মই লৈ আহিছো মাছৰ মছলা কাৰি এটা তাৰ বাবে লৈছো মই 4 পিস মাছ লৈছো এটা আলু কাটি লৈছো আৰু আধা বাটি গাখীৰ লৈছো নাৰিকলৰ গাখীৰ বনাই লৈছো তাৰ পাছতে লৈছো বিলাহী এবাটি প্ৰিমিয়াছ বনাই লৈছো তাৰ পাছতে লৈছো এটা পিয়াজ আধা পাল ৰুকি লৈছো আধা পাল কাটি লৈছো আৰু আদা নহৰু জলকীয়া পেষ্ট অকমান লৈছো ৰেড চিলি গুৰি অকমান লৈছো জিৰা গুৰি অকমান লৈছো গৰম মছলা গুৰি অকমান লৈছো তাৰ পাছতে আকৌ লৈছো অকনমান কালজিৰা লৈছো এখিলা তেজপাত লৈছো দুটা লং লৈছো এটা ইলাচি লৈছো অকনমান দালচিনি লৈছো বলকচোন এতিয়া আমি মছলা কাৰিটো বনাওঁগৈ এতিয়া আমাৰ তেলখিনি গৰম হৈছে এতিয়া ইয়াতে মাছখিনি ফ্ৰাই কৰি লম I can't reach out to call you, but I know I will one day. Everybody hurts sometimes, everybody hurts someday. Everything gon' be alright. Go and raise a glass and say. এতিয়া মাছখিনি ফ্ৰাই কৰি হৈ গৈছে এতিয়া আমি মাছখিনি উঠাই লম ফুল ফ্ৰাই কৰিব নালাগে হাফ ফ্ৰাই কৰি ললেও হ'ব মাছ ফ্ৰাই কৰি ৰৈ যোৱা তেলখিনিতে এতিয়া আমি ইয়াতে কালজিৰা কেইটা দি দিছোঁ তেজপাত খিলাও দি দিছোঁ আৰু লং ইলাচি কেইটাও দি দিছোঁ দি অকণমান লৰাই দিব এতিয়া এটা ফুটিছে ইয়াতে পিঁয়াজখিনি দি দিব কাটি লোৱা পিঁয়াজখিনি অকণমান লৰাই দিব অকণমান লৰাই লৈ তাৰপিছতে এয়া আদা নহৰু পেষ্টখিনি দিব আদা নহৰু পেষ্টখিনি দি পিনে 2 ছেকেণ্ডমান আদা নহৰু পেষ্টখিনি দিয়াৰ পাছত 2 ছেকেণ্ডমান ভাজি থাকিব কেঁচা গন্ধটো যোৱালৈকে ভাজিব তাৰপিছতে ইয়াতে দিব মছলাখিনি তাৰপিছত হালধি দিব তাৰপিছত দিয়াৰ পাছত এইখিনি এতিয়া অকণমান ভাজিব মছলাখিনি সিজাই ল'ব অকণমান তাৰপিছত আমি যে বনাইছিলোঁ পিঁয়াজৰ পেষ্টটো ইয়াত দি দিব এতিয়া পিঁয়াজৰ পেষ্টটো দি দিলে অকণমান আকৌ সিজিব দিব 30 ছেকেণ্ডমান পিঁয়াজৰ পেষ্টটো সিজিছে এতিয়া ইয়াতে বিলাহী পেষ্টটো দি দিব বিলাহী পেষ্টটো দি আৰু ইয়াতে এতিয়া 4-5 মিনিটমান সিজিব দিব বিলাহীখিনি তেল এৰিবৰ কাৰণে বিলাহীখিনি সিজিবৰ কাৰণে ঢাকনিখন লগাই 5 মিনিটমান এৰি দিব ঢাকনিখন খুলি চাইছোঁ দেখিছেনে বিলাহীখিনি কেনেকৈ মছলাখিনি তেল এৰিছে এতিয়া আমি ইয়াত দিব লাগিব আমি যে বনাই থৈছোঁ নাৰিকলৰ গাখীৰখিনি এইখিনি ইয়াত দি দিব দিলৈ লৰাই দিব আকৌ 2 মিনিটমান ঢাকনিখন সিজিবলৈ এৰি দিব নাৰিকলৰ গাখীৰটো সিজিব মছলাখিনিৰ লগত মিহলি হ'বৰ কাৰণে ধুনীয়া চেণ্ট আহিছে এতিয়া চাইছোঁ এতিয়া 2 মিনিট পাছত চাইছোঁ এতিয়া দেখিছেনে নাৰিকলখিনি মছলাখিনিৰ লগত একেবাৰে মিহলি হৈ গ'ল এতিয়া আমি ইয়াতে নিমখ দিব লাগিব নিমখ দিব লাগিব তাৰপিছতে আলুখিনিও দিব লাগিব আলুখিনি দি অকণমান ভাজি দিব ভাজি দি লৈ এতিয়া অকণ মছলাখিনি লাগি ধৰা যেন লাগিছে অকণমান গৰম পানী দি দিব
অকণমান গৰম পানী দি দিব সিজিবৰ কাৰণে বেছি নহয় অকণমান মছলাখিনি সিজিবৰ কাৰণে দেখিছেনে কাৰীটো কিমান ধুনীয়া লাগিছে বৰ ধুনীয়া এৰমা দিছে ইয়াতে দেই অকণমান সিজিবৰ কাৰণে এৰি দিব আকৌ ঢাকনিখন আকৌ সিজিবৰ কাৰণে এৰি দিব মাজতে মছলাখিনি লাগি দিয়াৰ কাৰণে গৰম পানী অলপ দি দিলোঁ কিন্তু ভিডিঅ' কৰা নহ'ল তাৰ বাবে বেয়া নাপাব এতিয়া আমি ইয়াতে মাছখিনি দিব লাগিব মাছখিনি দি দিব মাছখিনি দি পিনে অকণমান পানী দি সিজিবলৈ দিব ঢাকনিখন লগাই সিজিব দিব পানী নিজৰ জোখত দিব আপোনালোকে যদি গ্ৰেভি খাই ভাল পায় গ্ৰেভি টাইপত দিব যদি বেছি জুলীয়া ভাল পায় জুলীয়াকৈ দিব আমি এনেকৈ দিছোঁ অকণমান দেৰি সিজিবলৈ এৰি দিব তাৰপিছতে আমাৰ মাছৰ কাৰীটো ৰেডি হ'ব দেখিছেনে আমাৰ চব্জিখিনিতে সম্পূৰ্ণ হৈ গৈছে এতিয়া খাব পৰা হ'ল আৰু দেখিছে কিমান ধুনীয়া হৈছে দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ সিমানে ধুনীয়া হ'ব এতিয়া আমাৰ চব্জিটো হৈ গৈছে মই এতিয়া চুইচটো বৰ্ডটো অফ কৰি দিম এতিয়া ঠাণ্ডা হ'বলৈ অলপ দেৰি এৰি দিম তাৰপিছতে আপোনালোকক চাৰ্ভ কৰি দেখুৱাম ফ্ৰেণ্ডছ এতিয়া চাওকচোন মই এইখিনি বাঢ়ি ল'লোঁ দেখিবলৈ কিমান ধুনীয়া হৈছে খাবলৈ সিমানে টেষ্টি আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন মোৰ দৰে যদি ভাল লাগে দেখুৱালোঁ এতিয়া আমি ইয়াক খাব লৈছোঁ আপোনালোকক দেখি কেনেকুৱা লাগিছে বাৰু লোভ লাগিছেনে মই কিন্তু ৰ'বই পৰা নাই এতিয়া আমি খাওঁ আপোনালোকে যদি চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰো কৰিব তেতিয়াহে চেনেলটো আগবঢ়াই নিয়াত সহায় হ'ব আজিলৈ আহোঁ বাই বাই